মই আহিছো চিৰাং ডিষ্ট্ৰিক্টৰ সিকিউৰিটি ৰিভিউ ল এণ্ড অৰ্ডাৰ আৰু ক্ৰাইম ৰিভিউ কৰিবলৈ যেন পুলিচিঙৰ যিমান তথ্য হয় যিমান এছপেক্ট হয় সব এছপেক্টত কথা পতা হ'ল আপোনাৰ চিৰাং ডিষ্ট্ৰিক্টটো ভালকে চলি আছে ল এণ্ড অৰ্ডাৰে ভাল ক্ৰাইমত বহুত ভাল কাম হৈছে আৰু এতিয়া আপুনি জানে যে ইলেকশ্যন আহি আছে সো ইলেকশ্যন আনাউন্স হ'ব তাৰ আগত আমাক আমাৰ কাম কৰিব লাগে প্ৰিপাৰেচন কৰিব লাগে সো আমি কথা পাতিলো আমাৰ ওসি সকলে আৰু সিনিয়ৰ অফিচাৰ বিলাক আপোনাৰ এসএসপি সব ৰেডি আছে তেওঁ বিলাকে নিজৰ নিজৰ এৰিয়া চাইছে তে এতিয়া এজ পাৰ ইচিআই গাইডলাইন ডিপ্লয়মেন্ট হ'ব এজ পাৰ ইচিআই গাইডলাইন কাম হ'ব আৰু আপুনি তো জানে এতিয়া অসম শান্তি আৰু প্ৰগ্ৰেছৰ ৰাহত চলি আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী সাহেবৰ পৰা আমাৰ সিম্পল এটাই আদেশ আছে যে ফ্ৰী ফেয়াৰ এণ্ড ইনসিডেন্ট ফ্ৰী ইলেকশ্যন হ'ব লাগে আৰু ৰাইজক কোনো প্ৰব্লেম হ'ব নালাগে কোনো হেৰাসমেন্ট হ'ব নালাগে ইমানে কৰিবলৈ ব্ৰিফিং কৰিবলৈ তেওঁ বিলাকৰ ৰিকুৱায়াৰমেন্ট বিলাক শুনিবলৈ আহিছো এটো হ'ল মিটিং জয় হিন্দ জয় আই অসম